আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোটিলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি দিনটোতেই গোলাঘাট জিলাৰ সৰুপথাৰৰ 1968 চনতে প্ৰতিষ্ঠা লাভ কৰা আৰক্ষী থানাৰ মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা হ'ল। সমান্তৰালভাৱে 1899 প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ থানা আৰু 1915 চনত প্ৰতিষ্ঠা লাভ কৰা টিয়ক থানাৰ নৱনিৰ্মিত ভৱনকেইটা আজি আপোনালোকৰ উপস্থিতিত অসমৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত উৎসৰ্গা কৰা হ'ল। আমি সকলোৱে জানো যে অসম আৰক্ষীৰ প্ৰধান কামটো হৈছে প্ৰাথমিক দায়িত্বৰ কৰ্তব্যটো হৈছে জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা। পুলিচ ফৰ পিপল, পুলিচ ফৰ প্ৰটেকশ্যন, পুলিচ ফৰ পিচ। মৈত্ৰী আঁচনিখনৰ যোগেদি আমি অসমৰ আৰক্ষী থানাসমূহৰ যি জৰাজীৰ্ণ অৱস্থা, এইটো অৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাবৰ বাবে 350খন থানা আধুনিক ধ্যান ধাৰণাৰ ইয়াৰ আন্তঃগাঁথনি টনকিয়াল কৰি নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰৰ প্ৰথমখন বাজেটতে ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল আৰু সেই ব্যৱস্থাৰ অধীনত এতিয়ালৈকে প্ৰথম পৰ্যায়ে প্ৰায় 71খন থানাৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। আজি যুগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2015 চনত যেতিয়া গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ যোৱা 70 বছৰীয়া ইতিহাসত ডিজিপি কনফাৰেন্স অনুষ্ঠিত কৰা হৈছিল আৰু সেই 2015 চনতে মাননীয় পৰম শ্ৰদ্ধাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ডিজিপিসকলক যেতিয়া সম্বোধন কৰিছিল তেখেতে উল্লেখ কৰিছিল যে একবিংশ শতিকাটো যিহেতুকে বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰভাৱান্বিত আৰু প্ৰযুক্তিৰ দ্বাৰা মানৱ সমাজ পৰিচালিত, গতিকে এই সময়ত আৰক্ষী বাহিনী যদি পাৰ্গত নহয় তেতিয়াহ'লে জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াটো সম্ভৱ নহ'ব। কাৰণ প্ৰতিটো দশকতে নতুন নতুন ধ্যান ধাৰণাৰে ভুমুকি মাৰিছে মানৱ সমাজত। গতিকে এতিয়া আমাৰ মানসিকতাও পৰিৱৰ্তন কৰিব লাগিব, যন্ত্ৰ পাতিও আমি ক্ৰয় কৰিব লাগিব আৰু আধুনিক ডিভাইচৰ যোগেদি, আধুনিক যন্ত্ৰ পাতিৰ যোগেদিও আমি বহু কথা উমান পাব লাগিব। তাকে সমগ্ৰভাৱে তেখেতে উল্লেখ কৰিছিল যে স্মাৰ্ট পুলিচ অৰ্থাৎ আমাৰ আৰক্ষী বাহিনী পাৰ্গত হ'ব লাগিব। পাৰ্গতালি প্ৰদৰ্শন কৰিব লগা হ'লে বহু যোগ্যতা, দক্ষতা, দৃঢ়তা আয়ত্ত কৰিব লাগিব আৰু সেইখিনি আয়ত্ত কৰিব লগা হ'লে আমি আধুনিক ধ্যান ধাৰণাৰে পুলিচ বাহিনীটোক সুসজ্জিত কৰি তোলা হৈছে মৈত্ৰী আঁচনিৰ লক্ষ্য। আজি বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আৰক্ষী বাহিনীক সঘনাই প্ৰশিক্ষণ দিয়া হৈছে আৰু বিদেশলৈ বিভিন্ন ইনষ্টিটিউচনলৈ প্ৰেৰণ কৰা হৈছে আৰু আধুনিক ধ্যান ধাৰণা যাতে সম্পূৰ্ণৰূপে একোগৰাকী আৰক্ষী সবল হয় আৰু অপৰাধীয়ে যি যন্ত্ৰ প্ৰয়োগ কৰিব, যি প্ৰযুক্তি প্ৰয়োগ কৰিব অপৰাধৰ কাম কাজ বৃদ্ধি কৰাৰ বাবে ইয়াক কাউণ্টাৰ দিব লগা হ'লে আমাৰ পুলিচ বাহিনী তাতকৈ বেছি পাৰ্গত হ'ব লাগিব। সেইবাবে স্মাৰ্ট পুলিচৰ কনচেপ্টটো ডেভেলপ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আৰু সেইবাবে আজি তাৰিখত আপোনালোকে দেখিছে পূৰ্বতে এটা গোচৰ ৰুজু কৰাৰ পাছত মাহৰ পাছত মাহ ধৰি পুলিচে অপৰাধীক আয়ত্ত কৰিব নোৱাৰে, কিন্তু এতিয়া আধুনিক প্ৰযুক্তিৰ দ্বাৰা আৰু আমাৰ পুলিচ বাহিনীৰ দক্ষতা বৃদ্ধি হোৱাৰ বাবে যোৱা
4টা বছৰ আপোনালোকে অধ্যয়ন কৰক, সমীক্ষা চলাওক যে আমাৰ কাৰ্যকালত য'তেই ঘটনা হৈছে তৎপৰতাৰে পুলিচ বাহিনী জপিয়াই পৰিছে আৰু 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত অপৰাধীক কায়ত্ব কৰি বন্দী কৰিছে। এই হৈছে পুলিচৰ দক্ষতাৰ জ্বলন্ত উদাহৰণ, দৃষ্টান্তমূলক উদাহৰণ। আৰু আজি তাৰিখত আপোনালোকে দেখিছে সমগ্ৰ বিশ্বতে মানৱ সমাজ 770 কোটি এই বিশাল মানৱ সমাজখনে কৰোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিছে। আৰু এই ভাইৰাছৰ যেতিয়ালৈকে ঔষধ বা ভেকচিন আৱিষ্কাৰ নহয় তেতিয়ালৈকে মানৱ সমাজে নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে নিজৰ জীৱনটো আগুৱাই নিব লাগিব। বিভিন্ন কৰ্মপথাৰত কাম কাজবিলাক আগুৱাই নিব লাগিব। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ পৰামৰ্শ ভিত্তিত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য বিভাগে যিবিলাক পৰামৰ্শ দিছে এই পৰামৰ্শবিলাকক মানি চলি আমি আমাৰ জীৱনটো আগুৱাই নিব লাগিব। কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিব লাগিব। সমান্তৰালভাৱে আমাৰ দৈনন্দিন কাম কাজবিলাকো আগুৱাই নিব লাগিব। আমাৰ স্থবিৰতা কোনো যুক্তিতেই গ্ৰহণযোগ্য নহয়। ষ্টেগনেঞ্চি আহিব নোৱাৰিব। সমান্তৰালভাৱে যুঁজ দিব লাগিব। আমাৰ অৰ্থনৈতিক কাৰ্যসূচীবিলাকো আগুৱাই নিব লাগিব। খেতিয়কে খেতি পথাৰত আত্মনিয়োগ কৰিব লাগিব। চাহ শ্ৰমিকে চাহ বাগিচাত আত্মনিয়োগ কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলো শিক্ষা গ্ৰহণৰ বাবে আধুনিক ডিভাইচৰ যোগেদি শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগিব। অৰ্থাৎ বিভিন্ন কৰ্মপথাৰত প্ৰতিগৰাকী ব্যক্তিয়ে আত্মনিয়োগ কৰাৰ প্ৰয়াস কৰিব লাগিব। কাৰণ এই ভাইৰাছৰ সমাধানৰ সূত্ৰ কেতিয়া ওলায় আজি তাৰিখতে কৈ দিয়া টান। বিশ্বৰ সকলো ৰাষ্ট্ৰই ভেকচিন আৱিষ্কাৰ কৰাৰ কামত আত্মনিয়োগ কৰিছে। গৱেষকবিলাকে, চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞবিলাকে দিনে নিশাই গৱেষণাত আত্মনিয়োগ কৰিছে। আমাৰ দৃঢ় বিশ্বাস কম দিনৰ ভিতৰত ভেকচিন আৱিষ্কাৰ হ'ব আৰু বিশ্বৰ মানৱ সমাজ এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব। কিন্তু এই সময়ত আমি দেখিছোঁ যে অসমতো আমাৰ স্বাস্থ্য বিভাগৰ ডাক্তৰ, নাৰ্ছ, আশা কৰ্মীসকল, MPW কৰ্মীসকল, লেবৰেটৰী টেকনিচিয়ানসকল, চাফাই কৰ্মীসকল, এম্বুলেন্সৰ চালকসকল, স্বাস্থ্য বিভাগৰ সৈতে জড়িত সকলোৱে সন্মুখৰ পৰা মানৱ সমাজৰ নিৰাপত্তাৰ স্বাৰ্থত দৃঢ়ভাৱে যুঁজ দিছে। মই তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে অসম আৰক্ষী বাহিনীৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে 24 ঘণ্টাৰে এই কামত স্বাস্থ্য বিভাগৰ সহযোগিতা আগবঢ়ায় আৰু সমান্তৰালভাৱে অসমৰ 3,30 লাখ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ জনসাধাৰণক জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ কামতো আত্মনিয়োগ কৰিছে আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াইছে। শাক পাচলি বজাৰটো যাতে নিয়ন্ত্ৰিত হয়, গোটেই শৃংখলাবদ্ধতাৰে গোটেই কামখিনি জনসাধাৰণক স্বাৰ্থত আগবঢ়াই দিব পৰা যায়, ইয়াৰ ক্ষেত্ৰতো তেখেতসকলে সেৱা আগবঢ়াইছে। বৰ্তমান সময়ত বানপানী গৰাখহনীয়াৰ আক্ৰান্ত হৈ হাজাৰ হাজাৰ লোকে অসমৰ 28খন জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। সেইসকলো আমাৰ জিলা প্ৰশাসনে যিখিনি খাদ্য সামগ্ৰী যোগান ধৰিছে, এই ক্ষেত্ৰতো আৰক্ষী বাহিনীয়ে প্ৰতিটো আশ্ৰয় শিবিৰত টহল দিব লগা হৈছে জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত। অৰ্থাৎ আৰক্ষী বাহিনীৰ বিষয়া কৰ্মচাৰীসকলে সকলো দুৰ্যোগৰ লগত মোকাবিলা কৰিবৰ বাবে সকলো সময়তে প্ৰস্তুত থাকিব লাগিব। আৰু এই কথা বৰ্তমান প্ৰমাণ হৈছে। মই আৰক্ষী বাহিনীৰ বিষয়া কৰ্মচাৰীসকলে যিমানখিনি এই ক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিছে তাৰ বাবে মই প্ৰতিগৰাকীক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। কোভিড-19ৰ বিৰুদ্ধে এইখন যুঁজত পৰিবহণ বিভাগ, ASTC, ফুড এণ্ড চিভিল ছাপ্লাই, কৃষি বিভাগ, ফায়াৰ ব্ৰিগেড, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱক সংস্থাসমূহে বিভিন্ন শুভাকাংক্ষী ৰাইজে জনসাধাৰণৰ স্বাৰ্থত যিখিনি সেৱা আগবঢ়াইছে
মই তেখেতসকলকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অৰ্থাৎ আজিৰ তাৰিখত আমি সকলোৱে এই কথা উপলব্ধি কৰিব লাগিব যে অসম আৰক্ষী যিখিনি আমাৰ কৰ্মকৰ্তা আছে তেখেতসকলে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বুটলিবৰ বাবে সততা নিষ্ঠাৰে কাম কৰিব লাগিব। পুলিচৰ পোচাকটো পৰিধান কৰাৰ লগে লগে তেখেতসকলৰ কান্ধত গধুৰ দায়িত্ব বোজা আহি পৰিল। এই কথা প্ৰতিগৰাকী পুলিচ বিষয়া কৰ্মচাৰীয়ে গভীৰভাৱে উপলব্ধি কৰি তেখেতসকলৰ কাৰ্যকালত সততা নিষ্ঠাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত দিনে নিশাই কাম কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। আৰু এই আৰক্ষী থানাসমূহক আধুনিক ৰূপ দিয়া হৈছে। এই থানাত যাতে বৃহত্তৰ টিয়ক অঞ্চলৰ যিকোনো মানুহে যিকোনো সময়তে বিপদত পৰিলে এই থানাটোৱে যাতে সেইগৰাকী মানুহৰ নিৰাপত্তাৰ বাবে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰে, ইয়াৰ বাবে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে এই থানাত কাৰ্যনিৰ্বাহ কৰা বিষয়া কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰিব লাগিব। পুলিচ আজিৰ তাৰিখত জনসাধাৰণৰ আস্থাৰ পাত্ৰ হ'ব লাগিব। আজি আপোনালোকে দেখিছে আমাৰ কাৰ্যকালত এতিয়া থানাসমূহত গোচৰ ৰুজু কৰা সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ কি? আপোনালোকে যদি সমীক্ষা চলাই গৱেষণা কৰে তেতিয়া দেখিব যে পুলিচৰ থানাবিলাকৰ ওপৰত আস্থা বৃদ্ধি পাইছে জনসাধাৰণৰ। পূৰ্বতে মই সুধিছিলোঁ পূৰ্বতে কিয় হোৱা নাছিল? ক্ৰাইম ৰেটটো বাঢ়িছিলে, কিন্তু সেই অপৰাধমূলক কাম কাজবিলাকৰ বিৰুদ্ধে গোচৰ ৰুজু কিয় থানাত কৰা হোৱা নাছিল? তেতিয়া মানুহে কৈছিল থানাত গ'লেও সঁহাৰি নাপাওঁ। গোচৰ ৰুজু কৰাৰ বাবে পুলিচ বিষয়া কৰ্মচাৰীয়ে আগ্ৰহ প্ৰকাশ নকৰে। বৰঞ্চ কিছু লোকে ক্ষতিগ্ৰস্ত লোকে এই থানাত গৈ অত্যন্ত অস্বস্তিৰ সন্মুখীন হ'ব লগা হয়, অপদস্থ হ'ব লগা হয়। এনেধৰণৰ বহু ক্ষতিগ্ৰস্ত ব্যক্তিয়ে তেখেতসকলৰ মনৰ প্ৰতিক্ৰিয়া বিভিন্ন সময়ত ব্যক্ত কৰিছিল। কিন্তু আজিৰ তাৰিখত আপোনালোকে চাই সমগ্ৰ অসমতে থানাসমূহত গোচৰ ৰুজু কৰাৰ মাত্ৰা বৃদ্ধি হৈছে। ইয়াৰ কাৰণ সেই পৰিৱেশ পুলিচ থানাসমূহে দিছে জনসাধাৰণক। অৰ্থাৎ থানাটো হৈছে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ স্থান। এই ভাবি আমাৰ পুলিচ বিষয়াসকলেও সততা নিষ্ঠাৰে কাম কৰিব লাগিব। পুলিচ বিষয়াৰ ওপৰত যাতে এইটো অভিযোগ নাহে ৰাস্তাত পুলিচে লাঠি দেখুৱাই পেলাই কাৰোবাৰ পৰা পইচা তুলিছে, কোনোবা গাড়ীৰ পৰা গাড়ী ৰখাই পুলিচে পইচা তুলিছে, এই অভিযোগ যাতে কোনো কাৰণত পুলিচৰ বিৰুদ্ধে নাহে তাৰ বাবে প্ৰত্যেকগৰাকী পুলিচ বিষয়া কৰ্মচাৰীয়ে সকলো সময়তে নিজৰ ভাৱমূৰ্তি মৰ্যাদা সহকাৰে ৰক্ষা কৰাৰ কামত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে পুলিচৰ ওপৰত মানুহৰ আস্থা বৃদ্ধি হ'ব আৰু মানুহে পুলিচক বিশ্বাসত ল'ব। সেই পৰ্যায়লৈকে আমি আমাৰ পুলিচৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব লাগিব। আমাৰ লক্ষ্য 3,30,00,000 মানুহক নিৰাপত্তা প্ৰদান কৰা। আমাৰ লক্ষ্য অভাৱী লোকক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা। এই কোভিড-19ৰ বিৰুদ্ধে যুঁজখন চলাই যোৱাৰ সময়ত মই বহু জিলাৰ পৰা এইখিনি বাতৰি পাইছোঁ। আমাৰ গুৱাহাটী চিটি পুলিচৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বহু অভাৱী লোকক, দৰিদ্ৰ লোকক পুলিচ বাহিনীয়ে বিভিন্ন ধৰণে সহায় কৰিছে। কাৰোবাক খাদ্যবস্তু যোগান ধৰিছে, কোনোবা পৰিয়ালত মানুহে নৰিয়াত পৰিছে, ৰাতি এম্বুলেন্সৰ যোগান ধৰিছে। এনেধৰণে পুলিচে বিভিন্ন ঠাইত মানৱ সেৱাৰ কাম কৰি ইতিমধ্যে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই প্ৰশংসা কেৱল অসমৰ পৰাই হৈছে এনে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাসমূহো অসম পুলিচে কৰা ভাল কামৰ বিষয়ে উচ্চস্বৰে প্ৰশংসা তেখেতসকলে আজি কৰিবলৈ এটা আন্তৰিকতা প্ৰদৰ্শন কৰিছে। গতিকে সেইবাবে মই আশা ৰাখিম যে আগন্তুক দিনত ইতিবাচক দৃষ্টিভংগীৰে তেখেতসকলে যেন মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰে আৰু সমাজখনত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব এই চাৰিটা শব্দক আমি আমাৰ মানৱ সমাজত সকলো সময়তে প্ৰাধান্য দি আমি সিদ্ধান্ত ল'ব লাগিব, আমি আচৰণ কৰিব লাগিব আৰু আমি পদক্ষেপ গ্ৰহণ কৰিব লাগিব। গতিকে মই ভাবোঁ শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব এই চাৰিটা মানৱীয় গুণৰ অধিকাৰী যদি হ'বৰ কাৰণে সমাজখনে প্ৰয়াস কৰে তেতিয়া এইখন সমাজে হ'ব ভাৰতবৰ্ষৰ আদৰ্শ সমাজ। বাপুজীৰ ভাষাত ৰাম ৰাজ্য। গতিকে সেই লক্ষ্যৰে সমাজখন আমি গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব। আমাৰ সন্মুখত বহুত ডাঙৰ প্ৰত্যাহ্বান। কিছুদিনৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোক অসমৰ বানপানীৰ কথা সুধিছিল, মই তেখেতক কৈছিলোঁ
আমাৰ অসমৰ 3,30,00,000 লোকে একেটা সময়তে 4টা ডাঙৰ ডাঙৰ দুৰ্যোগৰ সন্মুখীন হৈছে। প্ৰথমটো হ'ল কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ, দ্বিতীয়টো হ'ল ধুমুহা, তৃতীয়টো হ'ল বানপানী গৰাখহনীয়া, চতুৰ্থটো হ'ল বজ্ৰপাত আৰু পঞ্চমটো হ'ল ভূমিস্খলন আৰু ষষ্ঠটো হ'ল সোয়াইন আফ্ৰিকান ফিভাৰ। হাজাৰ হাজাৰ গাহৰি খেতিয়কে তেওঁলোকৰ গাহৰি মাৰি পেলাব লগা হৈছে, মৃত্যুৰ মুখত পৰিছে। একোজন খেতিয়কে কেইটামান গাহৰি পোৱালি পুহি গোটেই বছৰটো নিজৰ ঘৰখন পোহপাল দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰে। তেনেধৰণে আৰ্থসামাজিক দিশটো ক্ষতিগ্ৰস্ত হৈছে। বানপানী গৰাখহনীয়াত বহু লোক স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হৈছে, গৃহহীন হৈছে, ভূমিহীন হৈছে। গতিকে একেটা সময়তে কেইবাটাও দুৰ্যোগৰ বিৰুদ্ধে আমি যুঁজ দিব লগা। তাত সত্ত্বেও অসমৰ ৰাইজে যিখিনি সহিষ্ণুতা, যিখিনি দৃঢ়তা দেখুৱাইছে, মনোবল দেখাইছে, তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস এইখন সমাজ যুঁজাৰু সমাজ, এইখন সমাজ কৰ্ম উদ্যোগী সমাজ, এইখন সমাজ নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই আত্মনিৰ্ভৰ ভাৰত অভিযানক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াবৰ বাবে আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ ক্ষেত্ৰত আৰন্তনাথ নিজ নিজ কৰ্মপথাৰত দৃঢ়তাৰে কাম কৰি যাব। সেই আশাৰে মই আজি 3খন থানা উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ আৰু লগতে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ লগতে তেখেতৰ অধীনত কাম কৰা আমাৰ প্ৰায় 70,000 পুলিচৰ বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ। সকলোৱে নিষ্ঠাৰে কাম কৰিছে আৰু কোভিডৰ এই সংক্ৰমণৰ বহুত আক্ৰান্ত হৈছে। তাত সত্ত্বেও পুলিচৰ যিটো নৈতিক মনোবল, দৃঢ়তা, এইটো অটুট। এতিয়াও ৰাজপথত হওক, গাঁও, চাহ বাগিচা, চহৰ, পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলো ঠাইতে পুলিচে নিষ্ঠাৰে কাম কৰি আছে। প্ৰতিটো দুৰ্যোগৰ বিৰুদ্ধে জনসাধাৰণক যুঁজ দিয়াত সহায় কৰিছে। মই আশা ৰাখিছোঁ সাংবাদিক বন্ধুসকলেও আজি ধন্যবাদৰ পাত্ৰ। অসমৰ সাংবাদিক বন্ধুসকলে এই দুৰ্যোগৰ বিৰুদ্ধে অসমৰ ৰাইজক যুদ্ধ কৰাৰ ক্ষেত্ৰত বহুত মনোবল যোগান ধৰিছে। মই সকলোৰে প্ৰতি শ্ৰদ্ধাৰে ৰৈ মই পুনৰবাৰ আজি এইখন মঞ্চত উপস্থিত থকা আমাৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ, মোৰ সতীৰ্থ বিধায়ক কেইবাগৰাকী আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সন্মুখত বহি থকা বিশিষ্ট ব্যক্তিসকলক আজি সভাত উপস্থিত থাকি আমাৰ মনোবল বৃদ্ধি কৰাৰ বাবে ধন্যবাদ জনাই সাংবাদিক বন্ধুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ এটা সামৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।